বহুত ধুনীয়া মিঠা। নমস্কাৰ বন্ধু বান্ধৱী, আজি আকৌ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। টেঙা খাবলৈ যাওঁ, গম পাইছেনে? মানুহজনৰ লগত প্ৰথমতেতো গম পালেই ভিডিঅ'টো প্ৰথমখিনি দেখি, কমলা টেঙাকেইটা খাবলৈ খুবেই মিঠা আছিলে। তাকে আৰু ভিডিঅ'টো লোৱাই হৈ আছিলে, ভাবিলোঁ আপোনালোকলৈও আগবঢ়াওঁ বুলি। ভণ্টি মই পানী বাল্টিংটো লৈছোঁ আৰু প্লেট দুখন লৈছোঁ চাকু পাতৰ লগত। তাৰপিছত ভণ্টিয়ে পাতিখন লৈছে, গম পাইছেনে? আৰু মানুহজনটো পিছত আহিয়ে আছে কেমেৰাটো লৈ পেলাই। তেওঁ টেঙাখিনি লৈ আহিছে। এই ভেলাঘৰটো দেখিছেনে? ভেলাঘৰটো ধুনীয়াকৈ বনোৱা হৈ আছিলে, কিন্তু মানে ইয়াতে গৰু চৰু এৰাল দিয়া যায় যে, গৰুৱে মানে কি কৰিলে, গৰু ছাগলীয়ে মানে খেৰ সোপা খাই হেৰি কৰি পেলালে, গোটেই বেৰবিলাক নাইকিয়া কৰি পেলালে। যি কি নহওক, অকণমান ছাঁ পৰি আছিলে, ভণ্টিক তাতে বোলো ক'লোঁ পাতিখন এইখিনিতে পাৰি দে, ইয়াতে বোলো বহি পেলাই খাম দে। তাৰপিছত চাওকচোন, কলঙৰ পাৰত যিহেতু ফিৰফিৰীয়া বতাহ এটা মাৰি থাকে ন, মানে সেইটো বতাহত মানে চৰ্দি কাহ খুব বেছিকৈ হয়। সেইটো কাৰণে ল'ৰাটোক ইয়ালৈ অনা নাই আৰু আমি দুটাই আহিছোঁ আৰু ভণ্টিকো লগ লৈ আহিছোঁ। কমলা আৰু গুচাবলৈ আৰম্ভ কৰিলোঁৱে দেই। কিছুমান ফল আকৌ দেখিবলৈ বৰ ধুনীয়া হৈ থাকে, ষ্টিকাৰ মাৰা হৈ থাকে, মানুহে কিনি অনাৰ পিছত আকৌ খাবলৈ টেঙা হয়। এইটো কিন্তু নহয় দেই, দেখাটো ভাল আৰু খোৱাটো খুবেই ভাল লাগিছিলে। এতিয়া আহকচোন, ধুনীয়াকৈ চাফ চিকুণ কৰি পেলাই কমলাখিনি গুচাই কৰি লওঁ। মই প্ৰথমতে গুচাই লৈছোঁ, গুচাই পেলাইহে মানে ধুইছোঁ। ধোৱাৰ পিছত কমলা এইটো বগা বগা কিবা এটা থাকে যে শিৰা নিচিনা, সেই শিৰাখিনি ধুনীয়াকৈ চাফ কৰি লৈছোঁ। চাওকচোন, মানুহজনে মোকো অলপমান উঠাই দিছে। আৰু আনাৰসটো সেইদিনাখনিয়ে কাটা গৈছিলে, কিন্তু মানে ভিডিঅ'টো বেছি লং হৈ যাব বুলি মই ভিডিঅ'টোত মানে আজি কমলা কটাখিনিহে আপলোড কৰিছোঁ, আৰু আনাৰস কটাটো মই এক্সট্ৰাকৈ আপলোড কৰিম বাৰু। মানে বহুত কথা পাতি কিবা কিবিও আছে ভিডিঅ'টো, আপোনালোকে চাই থাকিলে লাষ্টলৈ গম পাব। ধুনীয়াকৈ কমলাখিনি শিৰা সোপা গুচাই লৈছোঁ। ঘৰৰ লোকেল ধনিয়া অলপমান আছিলে, সেইখিনি আনি পেলাই ধুনীয়াকৈ ধুই কৰি লৈছোঁ। গছৰে জলকীয়া দেই, গোটেইখিনি ঘৰৰে বস্তু, খালি কমলাটোহে কিনি অনা বাৰু। এইখিনিতে শিৰাখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি লৈ পেলাই কমলাখিনি এতিয়া প্লেটত ধুনীয়াকৈ থৈ যাম। চাওকচোন ভিডিঅ'টো। আপোনালোকে এনেকৈ ৰ'দত টেঙা খাই ভাল পায়নে? যিহেতু মানুহজন ছুটি পালেহে লগ হোৱা যায় ন, সেইটো কাৰণে ভাবিলোঁ কি কিছুমান কথাও পাতিবলগীয়া থাকে ন। চাবচোন, কেতিয়াবা মানুহ ওচৰত থাকিলেও কিছুমান কথা নোলায়, কিন্তু এনেকৈ একান্ত পৰিৱেশত গ'লে মানে বহুত কিছুমান কথা ওলাই যায়, হয়নে? ক'বলগীয়া কথা কিছুমান। তাকে ভাবিলোঁ মানুহজনকো লগ ধৰোঁ বোলো। মানুহজনে মোৰ লগতে গৈ পেলাই আমি এতিয়া তাতে কমলাও খাই আছোঁ, কিছুমান কথাও পাতি আছোঁ, তিনিটাই কিবা কিবি কৰি আছোঁ। চাওকচোন, ধুনীয়াকৈ কাটি কুটি ল'লোঁ। চাওকচোন, আমাৰ কলঙৰ পাৰখন একদম গোটেই নাৰিকল গছে ভৰ্তি হৈ আছে দেই ৰাস্তাত। ধুনীয়াকৈ এতিয়া কমলাখিনি গুচাই কৰি মোৰ ধুনীয়াকৈ হৈ গ'ল। জলকীয়াকেইটা চাওকচোন, লোকেল জলকীয়া দেই, ঘৰৰ জলকীয়া, ধনিয়াখিনিও ঘৰৰে। খাবলৈ খুবেই ভাল লাগিছিল, কমলাটো খুব মিঠা আছিলে। এতিয়া মই ধুনীয়াকৈ অকণমান সজাই কৰি দিলোঁ আৰু। আজি মানুহজনে ভিডিঅ' লৈছে কাৰণে একদম ভিডিঅ'টো মানুহজনে নিজেই কৈ আছে ভিডিঅ'টো ভাল হৈছে দেই, ভাল হৈছে বুলি। মানে মই ইমান কেমেৰা চেমেৰা ধৰিব নাজানো যে, ভিডিঅ'বিলাক ল'লে মোৰ কিবাহে হয়গৈ। তাৰপিছত ধুনীয়াকৈ জলকীয়া, ঘৰৰ জলকীয়াখিনি আনি কৰি লৈ পেলাই ধুনীয়াকৈ ধুই কৰি ল'লোঁ। ধুই কৰি লৈ পেলাই এইখিনি এটা ধুনীয়াকৈ কাটিম। কমলাখিনি দুফাল ফাল কৰি দিম আৰু। চাওকচোন, দুটুকু কৰি দিছোঁ। এনেকৈ গুটিখিনি পচালে হয়নে নহয় মোক কমেণ্ট এটা কৰি জনাবচোন। মই গুটিখিনি বাৰু থৈ দিছোঁ, কমলা গুটিখিনি। এনেকৈ মানে কমলা হয়নে নহয় মানে নাজানো যে, আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন। আৰু ধনিয়াখিনি চাওকচোন, কি ধুনীয়াকৈ কাটি গৈছে। আমাৰ মানে কলঙৰ পাৰতে অলপমান খেতি কৰা হৈছে, এইখিনি দেখিছেনে? নেট যে দিয়া হৈ আছে, সেইখিনি অকণমান খেতি কৰা হৈছে, তাতেই আছিলে ধনিয়া। ধনিয়া অলপমানো আনিলোঁ, নিমখ লৈ লৈছোঁ, দেখিছেনে? কেঁচা জলকীয়া সৈতে এতিয়া ধুনীয়াকৈ খামহে আৰু। ভিডিঅ'টো চাই থাকক ন। ল'ৰাটো হোৱাৰ পাছততো ঘূৰা ফুৰাটো কমিয়ে গ'ল, বহুত গুণেই কমি গ'লগৈ। তাকে ভাবিলোঁ কি ঘূৰা ফুৰা নকৰি ঘৰতে সোমাই থাকিলেতো মনবিলাক ভাল নালাগিব ন। সেইটো কাৰণে দুয়োটাই ওলাই গৈ পেলাই তাতে এনেকৈ কমলা চমলা কাটি কৰি খাই কথা বতৰা পাতি তেনেকৈয়ে আছোঁ। মানুহজনীও মানে মোৰ মনটো ভাল লগাবলৈ চেষ্টা কৰি থাকে, যিহেতু ঘৰডালতে একেৰাহে সোমাই থাকিলে একেবাৰে ভাল নালাগে, হয়নে? কেতিয়াবা ক'ৰবাত ফুৰিবলৈও যাবলৈ মন যায়। আৰু পিতাই এতিয়া সৰু হৈ থকা দেখি পেলাই তাকতো ক'তো লৈ যাব নোৱাৰোঁ ন। ক'ৰবালৈ লৈ গ'লে ক'ৰবাত মানে হাৱা বতাহ পায় যে, ক'ৰবাত বেমাৰ আজাৰ হ'ব বুলিয়ে ক'তোৱে নিয়া নাযায়, ঘৰতে থকা যায় প্ৰায়। চাওকচোন, জলকীয়া ধুনীয়াকৈ ফেনেকি লৈছোঁ। ফেনেকি লৈ পেলাই এতিয়া ধনিয়াখিনিতো চাইডত কাটি লৈছিলোঁৱেই, এতিয়া গোটেইখিনি মিক্স কৰি পেলাই খোৱাৰহে কথা আৰু। তেন্তে ভিডিঅ'টো চাই থাকক ন। চাওকচোন, দেখিবলৈ কি ধুনীয়া হৈছে ন। এনেকৈ ধুনীয়াকৈ কাটি লোৱাৰ কাৰণে নিমখ জলকীয়া একদম ধনিয়াৰ ফ্লেভাৰটো একে ধুনীয়াকৈ সোমাই গৈছে আৰু কমলাখিনিৰ ভিতৰত। এতিয়া খোৱাৰহে কথা ন। তেন্তে আপোনালোকে চাই থাকক, মই খাবলৈ আৰম্ভ কৰোঁ দেই।
খোৱা খোৱা বহুত ধুনীয়া মিঠা হৈ যাব এপিচ খোৱা হ'লে হ'ব খোৱা আৰু পিছ খোৱা মই খালি কমলাটো খাইছোঁ আৰু মিঠা মিঠা তাকেহে কৈ আছোঁ দেখিছেনে ভিডিঅ'টোত চাওকচোন একে খুব মিঠা আছিল দেই খাবলৈ সঁচাই বহুত মিঠা আছিলে দেই কমলাটো খাবলৈ চাওকচোন তুমি খাই নাইকিয়া ক'বানে মানুহজনে মানে চাই থাকোঁতে মানে একে লোভ পানী পৰি গৈছে বোলে মোক তাকে কৈ আছে ভিডিঅ'টো কৰা বন্ধ কৰি পেলাই খোৱাত ধৰোঁতেই মই এনেকৈ ৰখিব পৰা নাই তুমিয়ে খাই শেষ কৰিবা এতিয়া সেনেকৈ কৈ আছে দেই মোক আপোনালোকেতো শুনিছেই ন সেইটো কাৰণে এবাৰ মই ভিডিঅ' কৰিছোঁ বোলো তুমি খোৱাচোন বোলো তোমাকো অকণমান উঠাই দিওঁ বুলি চাওকচোন এইখিনি দেখিছেনে জাল পাতা হৈ আছে চবৰে মানে নদী এখন আছে দেই নদীখনৰ সিটো পাৰে গাঁও আছে এইটো পাৰেও গাঁও আছে আমি ইয়াত ধুনীয়াকৈ কাষতে নদীৰ পাৰতে বহি পেলাই এনেকৈ টেঙা খালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব দেই ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব ন আজিলৈ এৰিছোঁ নহ'লে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত কমলা খোৱা ভিডিঅ'টোতো দিয়া গ'লেই কিন্তু এয়া আনাৰস খোৱা ভিডিঅ'টোও আছে দেই মানে এইটো বহুত লং হৈ যাব আপোনালোকে চাবলৈ আমনি পাব বুলি মই আনাৰস খোৱা ভিডিঅ'টো এক্সট্ৰাকৈ দি দিম সেইটো চাবলৈ নাপাহৰিব দেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই